নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব বিচাৰিছোঁ। প্ৰথমটো ব্ৰেকিং নিউজ। দুই গগৈৰ মাজত আৰম্ভ হৈছে প্ৰচণ্ড যুদ্ধ। এইবাৰ অখিল গগৈয়ে গৌৰৱ গগৈক আক্ৰমণ কৰি মন্তব্য কৰিছে। গৌৰৱ গগৈক সৰু ল'ৰা বুলি আখ্যা দিছে বিধায়ক অখিল গগৈয়ে। উজনি অসমৰ বানপানীক লৈ চিৰিয়াছ নহয় গৌৰৱ গগৈ। মোৰ এটা সমষ্টি, গৌৰৱ গগৈৰ 10টা সমষ্টিত বানপানী হৈছে, কিন্তু তাৰ পিছতো গৌৰৱ গগৈ অহা নাই। মোতকৈ গৌৰৱ গগৈ বেছি চিৰিয়াছ হ'ব লাগিছিল আৰু মোতকৈ বেছি কষ্ট কৰিব লাগিছিল গৌৰৱ গগৈয়ে, কিন্তু সেয়া কৰা নাই। গৌৰৱ গগৈয়ে মানুহৰ দুখ কষ্ট বুজি নাপায়। এইদৰে কেইবাটাও মন্তব্য আগবঢ়াইছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। দিব বিচাৰিছোঁ দিনটোৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীক হত্যাৰ বাবুকি দিয়া আব্দুল মুতালিবক হিন্দু বুলি অপপ্ৰচাৰ কৰা মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ। অসম আৰক্ষীয়ে তামিলনাডু আৰক্ষীৰ সহযোগত তামিলনাডুৰ হুচুৰৰ পৰা গ্ৰেপ্তাৰ কৰে মুকছিদুল ৰহমানক। পৰৱৰ্তী খবৰ। কলকাতাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মিৰ্জা গালিব ষ্ট্ৰীটৰ হোটেল চাইবাত অগ্নিকাণ্ডত এটি শিশুসহ 9গৰাকী লোক নিহত। নিহতৰ ভিতৰত আছে বাংলাদেশৰ পৰা চিকিৎসাৰ বাবে অহা লোক। অগ্নিকাণ্ডত গুৰুতৰভাৱে আঘাতপ্ৰাপ্তক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। দিব বিচাৰিছোঁ পৰৱৰ্তী বিগ ব্ৰেকিং। ন' NRC ন' চেঞ্চাছ শ্লোগানেৰে প্ৰতিবাদ শ শ লোকৰ। NRC উন্নতিকৰণৰ অবিহনে লোকপিয়ল কৰাক লৈ উত্তপ্ত প্ৰতিবাদ। NRC উন্নতি নকৰাকৈ লোকপিয়ল প্ৰস্তুত কৰাৰ বিৰোধিতাৰে উত্তাল মণিপুৰ। ৰাজ্যখনৰ 5 জিলাৰ শিক্ষানুষ্ঠান, বজাৰ, ৰাজপথ বন্ধ কৰি দিছে প্ৰতিবাদকাৰীয়ে। থৌবালত টায়াৰ জ্বলাই প্ৰতিবাদত নামিল প্ৰতিবাদকাৰীক ৰুধিবলৈ আৰক্ষীৰ লাঠিচালনা, কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছে। পৰৱৰ্তী খবৰ। দেৰগাঁৱত লোকপিয়লৰ গণনাত যোৱা শিক্ষয়িত্ৰীক কামুৰিলে কুকুৰে। কুকুৰৰ কামোৰত 16টাকৈ চিলাই পৰিল শিক্ষয়িত্ৰী তৃষ্ণাৰ। অবাঞ্ছিত ঘটনাৰ পিছত শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালে দাখিল কৰিলে এজাহাৰ। জনাই গৈছোঁ পৰৱৰ্তী বিগ ব্ৰেকিং। 3 দিনত অনুভূত হ'ল 16টা ভূমিকম্প। বাৰে বাৰে আহিছে ভূমিকম্প। ছেকেণ্ডৰ ভিতৰত শেষ হৈ পৰিছে মানৱ জাতিৰ অহংকাৰ। ইণ্ডোনেছিয়াত অনুভূত হৈছে 16টা আফটাৰশ্বক। যোৱা শনিবাৰৰ পৰা সোমবাৰলৈ 16টা আফটাৰশ্বক অনুভূত হ'ল। এতিয়ালৈ ভূমিকম্পত প্ৰাণ হেৰুৱাইছে 16জন লোকে। গুৰুতৰভাৱে আহত হৈছে 200ৰো অধিক লোক। 1300ৰো অধিক ঘৰ ধ্বংস হৈছে ভূমিকম্পত। সুৰক্ষিত স্থানলৈ ৰাওনা হৈছে 5000ৰো অধিক লোক। যোৱা শনিবাৰে ইণ্ডোনেছিয়াত আহিছিল 7.7 প্ৰাবল্যৰ বৰ ভূমিকম্প। কলম্বিয়াত অহা শেহতীয়া ভূমিকম্পত প্ৰাণ হেৰুৱাইছে 300 লোকে। পৰৱৰ্তী বিগ ব্ৰেকিং। যোৰহাটৰ যুৱতী হত্যাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীক আটক কৰিছে আৰক্ষীয়ে। গোলাঘাট জিলাৰ ৰংগাজানৰ নামবৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়। এতিয়াও পলাতক আন এগৰাকী অভিযুক্ত অংকিত দাস। উল্লেখ্য যে দীঘলীয়া সোধা-পোছাৰ অন্তত আৰক্ষীয়ে ঘটনাৰে জড়িত যুৱতীগৰাকীৰ 2 বান্ধৱী অৰ্পিতা আৰু মনালিছা দাসক গ্ৰেপ্তাৰ কৰে। লগতে ঘটনাৰ সৈতে জড়িত আন এগৰাকী অভিযুক্ত অংকিত দাস বৰ্তমানো পলাতক অৱস্থাত আছে। আৰক্ষীয়ে তেওঁৰ সন্ধানত বিভিন্ন স্থানত তীব্ৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। শনিবাৰে আৰিয়ানৰ ফ্লেটত ভুক্তভোগী যুৱতীগৰাকীকে ধৰি মুঠ 5গৰাকী যুৱক-যুৱতী আছিল বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। ইয়াৰে 2জন যুৱক আৰু 3গৰাকী যুৱতী। পাৰ্টিত নিচাজাতীয় দ্ৰব্য সেৱনৰ কথা স্বীকাৰ কৰিছে তাত উপস্থিত থকা 2 যুৱতীয়ে। এই ঘটনাটোক কেন্দ্ৰ কৰি যোৰহাটৰ ৰাইজৰ মাজত চেপা উত্তেজনা আৰু চাঞ্চল্য অব্যাহত আছে।